শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ। ভিতৰলৈ সোমাই আহিলোঁ আমি, টিকেট কৰি ল'লোঁ। টিকেট কৰি সোমাই আহিলোঁ চবেই। ভিতৰত কলাক্ষেত্ৰ চাওঁগৈ, আপোনালোকক দেখাই আছোঁ সকলোবোৰ। ভিডিঅ'টো শেষলৈকে চাব। এয়া ভিতৰত আমি সোমাই আহিলোঁ। ম'হৰ যুঁজ, এয়া ফুলৰ চানেকি, কাঠৰ মূৰ্তি বহুত সুন্দৰভাৱে সজাই থোৱা হৈছে। ভিতৰলৈ সোমাই আহিলোঁ। শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰ নাটক, ভাওনা গোটেইখিনি ইয়াত দেখিবলৈ পাব। আপোনালোকক দেখাই আছোঁ। এয়া দৈত্যসকলৰ, অসুৰসকলৰ মুখা চিনাক্ত কৰি থোৱা হৈছে আৰু প্ৰতিটো মুখাৰ প্ৰতিটো মূৰ্তিৰ তলত নাম লিখি থোৱা হৈছে আৰু গোটেইখিনি নাম পঢ়িবলৈ দিগদাৰ হ'ব, সেইবাবে আপোনালোকক দেখাই আছোঁ। এয়া শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰ নাটক, অভিনয়, ভাওনা, ৰাস লীলা গোটেইখিনি। এৰী মুগা কটা সূতা যঁতৰ, এয়া বহুত সুন্দৰভাৱে ৰখা হৈছে। ইয়াৰ ৰেচম শিল্প, কেনেদৰে আমাৰ এৰী পাত, এৰী মুগা, এৰী চাদৰ যেনেদৰে তৈয়াৰ কৰে তেনেদৰে ইয়াত এটা চিত্ৰ দেখুওৱা হৈছে। আৰু এয়া অসমীয়া দৰা কইনা গাঁৱৰ সমাজৰ এটা চিত্ৰ ইয়াত দেখুওৱা হৈছে। আৰু অসমীয়া কলা সংস্কৃতিৰ গোটেইখিনি জনজাতিসকলক ইয়াত চিনাক্ত কৰা হৈছে। আপোনালোকে আহক আৰু সকলোখিনি চাব পাৰিব। সুন্দৰভাৱে ৰখা হৈছে। এয়া অসমীয়া বিহু গছৰ তলৰ বিহু যেনেদৰে ৰখা হৈছে। এয়া নামঘৰৰ গায়ন বায়ন যেনেদৰে ৰখা হৈছে, চব গ্লাছৰ ভিতৰত ৰখা হৈছে আৰু মূৰ্তিৰে চব কোনো চিত্ৰ অঁকা নাই ইয়াত। তেখেতলোক চবকে মূৰ্তি বনাই এটা চিনি পাবৰ কাৰণে ৰখা হৈছে। গায়ন বায়ন খোল আৰু অসমীয়া জনজাতিসকলক এনেদৰে ভাগ কৰি চিনি পাবৰ কাৰণে ভাগ কৰি ৰখা হৈছে। আৰু প্ৰতিটো জনজাতিৰ নাম ইয়াত লিখা আছে আৰু সুন্দৰভাৱে ৰখা হৈছে। ইয়াত ডিমা হাছা জনজাতিসকল। আপোনালোকক দেখাই আছোঁ। এয়া অসমীয়া তাঁতশাল, এয়া মিচিং জনগোষ্ঠীসকল। শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰ সাঁচিপাতৰ পুথি, নাট ভাওনা যোনবোৰ লিখিছিলে, কাঠৰ মুখা, কাঠৰে তৈয়াৰী মুখা। আৰু এয়া মণিকূটত থাপনা বুলি কয়। এয়া থাপনা যেনেদৰে সুন্দৰভাৱে বিভিন্ন ধৰণৰ থাপনা বনাই ৰখা হৈছে। এয়া মই দেখাই আছোঁ। ওলাই আহিলোঁ ভিতৰৰ পৰা। বাহিৰত বাগানত পাত ছিঙাৰ এটা দৃশ্য, বাগানীয়াসকলৰ এটা ছবি ইয়াত ৰখা হৈছে। আৰু এয়া মুকলি মঞ্চও আছে বাহিৰত। মুকলি মঞ্চৰ ভিতৰত আছে এয়া নামঘৰৰ ভিতৰ ভাগ। এয়া নামঘৰৰ ভিতৰত গুৰুজনাৰ নামঘৰ। Wow.
কলাক্ষেত্ৰ ৰক বহুত সুন্দৰভাৱে ফুলবোৰ সজাই থোৱা হৈছে চালোঁ। বাই বাই কলাক্ষেত্ৰ।